ডিগবৈ চাৰিআলি ট্ৰাফিক পইণ্টৰ সমীপৰ আৰু ডিগবৈ কালিবাৰীৰ সমীপৰ পথটো দুৰৱস্থা। স্থানীয় বিধায়ক, পৌৰসভা, IOC আৰু অইল কৰ্তৃপক্ষক পথটো মেৰামতি কৰি দিবলৈ কাটৰ অনুৰোধ স্থানীয় ৰাইজৰ। ডিগবৈ চাৰিআলি ট্ৰাফিক পইণ্টৰ সমীপৰ ডিগবৈ মাৰ্ঘেৰিটা সংযোগী পথ আৰু ডিগবৈ কালিবাৰীৰ সমীপৰ ডিগবৈ দুলীয়াজান সংযোগী পথটোৰ দুৰৱস্থাটো কাণসাৰ দিয়া নাই স্থানীয় বিধায়ক, পৌৰসভা, IOC আৰু অইল কৰ্তৃপক্ষই। ৰাইজৰ জৰাজীৰ্ণ পথটোৰ বাবে যাত্ৰা হৈ পৰিছে কষ্টকৰ। ডাৱৰীয়া বতৰত জৰাজীৰ্ণ পথটোত বোকা পানী জমা হৈ সেই বোকা পানী খচকি কণ কণ স্কুলীয়া শিশু, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা বৃদ্ধজনেও পাৰ হয়। স্থানীয় বিধায়ক, পৌৰসভা, IOC আৰু অইলৰ গৰাকীয়ে পথটো মেৰামতিত চকু নিদিয়াত পথচাৰী, স্থানীয় ৰাইজৰ লগতে মটৰচাইকেল, মটৰগাড়ী চালকসকলেও জাঙুৰ খাই উঠিছে। ৰাইজে অতি সোনকালে পথটো নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ স্থানীয় বিধায়ক সুৰেন ফুকনক কাটৰ অনুৰোধ কৰিছে। এইটো ৰাস্তাৰ অৱস্থা চব, এইটো ৰাস্তা হ'ল কমচে কম আমাৰ ইয়াত ইমান পৌৰসভা আছে, আমাৰ MLA ছাৰ আছে, অইল আছে, এইটো অইলৰ আধা অইলৰ ৰাস্তা হয়। এই ইয়াত এই ওচৰতে স্কুল আছে, এইফালে কলেজ আছে। এনেকুৱা ৰাস্তাত এইটো মানুহ কিমান অসুবিধা হয়। ল'ৰা ছোৱালী এতিয়া স্কুল ছুটি হ'ব, তেতিয়া কোনোবাই চকচোন আহি পিনে কিমান অসুবিধা হয়, ইমান গাড়ী ঘোঁৰা বিজি, ৰাস্তাটো পূৰা বিজি হয়। এনেকৈ হ'লেতো চবৰে অসুবিধা হয় ন। কি কেতিয়া অকণমান যোনেই হওক বনাই দিলে ভাল, আমাৰ ৰাইজৰ কাৰণেও ভাল, চবৰ কাৰণে ভাল। কালি কিবা এটা এক্সিডেণ্ট হৈ যাব, তেতিয়া কোনোবা মৰিয়ে যাব, তাৰপিছত আমি কৈ লাভ নাই ন। কিবা এক্সিডেণ্ট হোৱাৰ আগত এইটো বস্তুটো বনাই দিয়াটো ভাল। যোনেও হওক বনাই দিয়ক, কমচে কম ইমানে অনুৰোধ কৰিছোঁ আৰু।